চকুত টোপনিৰ পুৰা চিন কিন্তু এতিয়া কফি বনাবলৈ আহি আছোঁ অলপ বেলেগ ষ্টাইলত বনাওঁ আজি কফিটো এইখিনি দেখাবৰ কাৰণে হাৰিছক কেমেৰাটো দিব লাগিব হাৰিছ তুমি কেমেৰাটো ধৰা কফি দি দিলোঁ এইটো কি কফি হাৰিছ গম পাইছা নাই এইটো কোল্ড কফি নহয় তেলগনা নে মেলগনা কিবা এটা কফি এইটো নাম চেনি নাই নেকি আমাৰ ঘৰত এতিয়া কাটিলি নেকি এইটো চেনি নহয় এইটো নিমখ হয় চেনি ক'ত এই চেনি ফ্ৰিজৰ ভিতৰত আছে চেনি আছে ফ্ৰিজৰ ভিতৰত খাবৰ কাৰণে আৰু পেপচি বটলটো হাইছে আনি খাবৰ কাৰণে কৰিছোঁ বেয়া বস্তু মই নাখাওঁ পেপচি ক'ক' ক'লা খাবলৈ বহুত বেয়া চাগে ঠাণ্ডা বস্তু মই নাখাওঁ অ' কি হ'ল মজা এফেক্ট এইটো বৰবাদ মই ধংক ই আৰু কি গাগি আনিলি তই আহিছোঁ পইচা যে বাকী দিলে বঢ়িয়া বঢ়িয়া কাপকেইটা ফাটি যাওক তই অফ কৰিবি নেকি চুইচটো মই অন নকৰিম চাগে দি দিয়ক ষ্টাৰ্ট দি দিয়ক এইটো নাই হোৱা আৰু ষ্টাৰ্ট ৰ কথা মোৰ অন্তত চাবলৈ দে কি হৈ আছে ইয়াতো চাব পাৰে খাওঁ যদি আই আৰু কি অঁ এইটো চা কি মজা কফি বনিছে কেনেকুৱা লাগিছে এক্সপ্ৰেশ্যনটো বেয়া লাগিছে নেকি চেনি দিব লাগিব কফি খাই টোপনি ভাঙি গোলাপ পাহ সম্পূৰ্ণ কৰি বুলি আহিলোঁ ওপৰলৈ এয়া কাম হাতত লৈছোঁ গৰম যথেষ্ট পৰিছে সেইবাবে একেলেঠাৰিয়ে বহুত সময় কাম কৰি থাকিব নোৱাৰি সোনকালতে ভাগৰ লাগি যায় কিন্তু এনেকুৱা নিশাবোৰত কাম কৰাৰ মাদকতাই সুকীয়া ইমানখিনিলৈকে আঁকিয়েই সামৰণি মাৰিলোঁ পিছৰ ভিডিঅ'ত